তো হেল্ল' গাইজ, মোৰ আজিৰ এই ভিডিঅ'টো চবে ভালো কৰি চাইছ, কাৰণ কিয় জানা, আজি মই আপোনালোকক লৈ যাম আগিয়াৰ নতুন মোবাইল কিনিবলৈ। তো চবে ভালো কৰি চাইছ, তামাম ধামাকা ধৰব আজিৰ এই মোৰ ভিডিঅ'টো। তো বেছি দেৰি নকৰাকৈ বলক আমি আগিয়ালৈ। তো গাইজ, এতিয়া মাস্ক আৰু হেলমেটটোতো পিন্ধি লওঁ, নিজৰ ছেফটিৰ কাৰণে এইটোতো পিন্ধিব জৰুৰী না চবৰে। তো পিন্ধি ললো ফাইনালি। এতিয়া বেছি দীঘলীয়া নকৰাকৈ বলক আমি আগুৱাই যাওঁ। তো গাইজ, ফাইনালি মই আগিয়া আহি পালোঁ আৰু আপোনালোকক মই আগিয়াৰ ভিউটো দেখুৱাই দি আছোঁ। এবাৰ আপোনালোকে ভালকৈ চাই লওক। তো গাইজ, আৰু মই আহি পালোঁ ফাইনেলি মোবাইল দোকানত। ইফালে চাওক আপোনালোকে। তো দাদাই মোক দেখুৱাব কি কি বৰ্তমান ভাল মোবাইল আছে, চাই ল'ম আগতে, তাৰপিছত ভালকৈ লৈ আছোঁ। দাদা, বৰ্তমান এনেই কি কি ভাল মোবাইল আছে? নোট 10 আছে, লেটেষ্ট নোট 9 আছে, মানে ৰেডমি নোট 10, ৰেডমি নোট 10, নোট 9, নোট 9, তো ৰেডমি নোট 10, নোট 9, ৰিয়েলমি। ৰিয়েলমি 8 আছে। তো আপোনালোকে আহক দাদাৰ দোকানত আগিয়াত। আপোনালোকে আহি হেনা আগিয়াত 3 মাইলৰ পৰা সোমাই হেনা ৰাইট চাইডে চালে প্ৰথম দোকানটোৱে দাদাৰ। আৰু এতিয়া দাদাই কি দেখুৱাই মোক চাই হেনা ভালকৈ লৈ আছোঁ। আৰু এয়া দাদা মোৰ কাৰণে মোবাইল আনি আছে। নোট 10, নোট 9, এইটো ৰেডমি নোট 10, এইটো নোট 9, ৰিয়েলমি 8 Pro, আৰু এইটো ৰিয়েলমি 8 Pro। ইয়াৰে ভিতৰত কোনটো লোৱা ভাল হ'ব চাই লওঁ ভালকৈ, এই তিনিটাৰে ভিতৰত। দাদা এনে প্ৰাইচটো কিমান, এনে নোট 10ৰ বৰ্তমান কিমানত দি আছে? মানে নোট 10 তো আমি বিক্রি কৰি আছোঁ 13,000 কে। ৰেডমি নোট 10 টো 13,000, আৰু ৰেডমি নোট 9, নোট 9 13,500 আহি গ'ল। এইটো 13,500। আৰু ৰিয়েলমি এইটো কি 8 Pro? ৰিয়েলমি 8, এইটো ৰিয়েলমি 8 5G কিমানত দি আছে? এইটো 15,500। তো আপোনালোকে আহক, ৰিয়েলমি 8 Pro 15,500 দি আছে দাদাই। আৰু এইটো ৰেডমি নোট 9, এইটো কিমান কৈছে? 13,500। আৰু এইটো নোট 10 13। তো আপোনালোকেও আহক দাদাৰ দোকানত, আৰু যিকোনো মোবাইল কমতে পাই যাব ইয়াত, আপোনালোকে আহি এনে লৈ যাব। তো গাইছ, আৰু ফাইনেলি মই লৈ ল'লোঁ ৰেডমি নোট 10। এইটো আপোনালোকক ঘৰে গৈ মই ভালকৈ আনবক্সিং কৰি দেখুৱাই দি আছোঁ। ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে ভালকৈ চাই থাকক। আৰু গাইছ, এতিয়া মই চলমাৰে আহি পালোঁ। এতিয়া ইয়াত কিবা এটা খাই লওঁ হোটেলত, কাৰণ ভোকো লাগিছে অলপ। তো কিবা এটা খাই লওঁ। গৰম কি আছে খাব লগা? পৰঠা আছে, চিংৰা আছে, মিঠাই আছে। পৰঠা চিংৰা। আৰু এতিয়া মই পৰঠা খাই আছোঁ। এয়া পৰঠা চাওক আপোনালোকে। इसको ऐसा पकड़ और
গাইজ ফাইনেলি খাওয়া লোৱা হৈ গ'ল এতিয়া ঘৰত যাব ওলাওঁতে এয়া চাওক কাক লগ পালোঁ মিত্ৰ দা মোৰ দাদা হয় ঘৰৰ ওচৰত কি খবৰ মিত্ৰ দা একদম বঢ়িয়া একদম আচ্ছা দে ফাৰ্ষ্ট ক্লাছ আচ্ছা দে তো বেছি দেৰি নকৰাকৈ বলক নাকে জল্দি জল্দি মোবাইলটো আনবক্সিং কৰিব লাগিব নহয় তো গাইজ আৰু ফাইনেলি মোৰ ঘৰ আহি পালোঁ আৰু এতিয়া মই আপোনালোকক লৈ গৈছোঁ মোৰ খুৰাহঁতৰ চাহপাত বাগান এইখিনিতে আছে তাতে মই মোবাইলটো আনবক্সিং কৰিম আৰু মজাটো বেছি লাগিব তাতে তাৰ মানে আৰু এইটো হৈছে মোৰ খুৰাহঁতৰ চাহপাত বাগান মই এবাৰ ভালকৈ ভিউটো দেখুৱাই দি আছোঁ আপোনালোকক আৰু এতিয়া মই জল্দি জল্দি মোবাইলটো আনবক্সিং কৰোঁ এইটো চাই লওক Redmi Note 10 RAM 4GB আৰু মেমৰি 64 ROM কুলজা চিম ভাই এইটো চাওক আপোনালোকে Redmi Note 10 কি বঢ়িয়া মজা এইটো চাওক আৰু ইয়াৰ লগত আপোনালোকে পাব এইটো কভাৰ এটা আৰু পাব এইটো চাৰ্জাৰ হাজাৰে বাবা এইটো 33 ৱাটৰ চাৰ্জাৰ আৰু এইটো গমে পাইছা এইটো কভাৰ চাৰ্জাৰ আৰু এইটো কি কয় সিম যে ওলাই আপোনালোকে এইটো পাব আৰু বাকি বেলেগ নাই আৰু আৰু এতিয়া ইয়াৰ কেমেৰাটো দেখুৱাই দিওঁ আপোনালোকক আগতে ফটো উঠাই দেখুৱাও আপোনালোকক এইটো ফটোটো আপোনালোকে দেখিব পাৰিছে ইমান ধুনীয়া হয় আৰু এইটো হৈছে ৱাইড এংগেলত লোৱা এইটো চাই লওক কিমান ধুনীয়া হয় আকাশৰ কালাৰবিলাক আৰু এইটো ভিডিঅ' এনে নৰ্মেল ৱাইড এংগেলত কৰি চাইছোঁ বাকি সব ঠিক ঠাকে আছে দে তো গাইজ আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আৰু এই দোকানী খুৰাৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে যদি মোবাইল লাগে আপোনালোকে কণ্টেক্ট কৰিলে হ'ল তাতে তো বাই